হাই গাইজ, অসমীয়া ছোৱালীৰ ৰুহি ৰণ্যা এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এই যেন আমি আছোঁ এতিয়া বেলতলা চাৰিআলিত আছোঁ। আমি গোটেইকেইজনীয়ে বলবমত যাই আছোঁ। এইজনী মোৰ মতো আৰু এইটো পাতলোৱে মোৰ নিচিনা বাৰু। আহি বহুত দেৰিৰ পিছত বশিষ্ঠ পালোহি। এয়া মটোৱে পূৰা একদম ধূপ জ্বলোৱাত বিজি আৰু এইজনী মই নক'ব আৰু ফূৰ্তিও লাগিছে আৰু পানীত ডুবি ল'লোঁ, ঠাণ্ডাও লাগিছে বাৰু অকণমান। এয়া মটো আৰু মই পূৰা গা ধুই আছোঁ। বৰ ভাল লাগে ন এনেকৈ এদিন ওলাই আহিলে বা এনেকৈ পূজাৰ নামত ওলাই আহিলে। বহুত বেলেগৰ নাজানো, মোৰতো মনটো বহুতেই ভাল লাগে। মটো আৰু মই পূৰা গা পা ধুলোঁ এয়া পূজালৈ বুলি। পূজা কৰি আছোঁ, এইজনী মই পূজা কৰি আছোঁ। আহিব লগা দিনবোৰ যাতে মোৰ ভাল হয়। এইবিলাক মানুহ বহুত মানুহ, বহুত দূৰ জেগাৰ পৰাও অহা মানুহ। আমি বাৰু ওচৰতে থাকোঁ। বশিষ্ঠৰ পৰা ওলাই লৈ শুক্লেশ্বৰলৈ বুলি। এইজনী মটোতো মোৰ বিজি পূৰা। বহুত লাইনৰ পিছত শুক্লেশ্বৰ আহি পালোঁ। এয়া ভিতৰলৈকে যাওঁ এতিয়ালৈ। বাই বাই দে, নেক্সট মিনি ব্লগত লগ